বডলেণ্ড পাব্লিক ৰাডা বঙাইগাঁৱৰ বীৰজোৰা পাব্লিক লাইব্ৰেৰীত আজি অনুষ্ঠিত হয় কোচ ৰাজবংশীয় জনগোষ্ঠীয় বিভিন্ন সমস্যাৰ ওপৰত সমাধান সভা। উক্ত সভাত 2024 চনৰ নিৰ্বাচন পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জন হুংকাৰ সদৌ কমতাপুৰ কোচ ৰাজবংশী সমাজৰ অভিভুক্ত গোৱালপাৰা জিলা সমিতিৰ যুটীয়া সম্পাদক নিত্যানন্দ অধিকাৰীৰ। আমি কোনো চৰকাৰক ভোট নিদিওঁ এই সিদ্ধান্তটো আমি সবে মানি ল'ব লাগে আৰু সকলোৱে এক পূৰ্ণ কৰিব লাগে। অৰ্থাৎ কেএলচিপ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এই ষ্টকটা যাতে তাড়াতাড়ি হ'ব লাগে খুব ত্বৰান্বিত, সেইটো হ'ল মেইন বিষয়। তাৰপিছত এই যে আজি দীৰ্ঘদিনৰ যে ডিমাণ্ড, যেমন ছেপাৰেট এষ্টেট দিব নোৱাৰে বুলি তেওঁলোকে স্পষ্ট জনাই দিছে, কিন্তু ইউটি দিব পাৰে বুলি কৈছিলে। কিন্তু এতিয়া দেখা গ'ল ইউটিৰ কথাও তেওঁলোকে পাহৰি গ'ল। তাৰপিছত এতিয়া আকৌ কি হৈছে, আমাৰ STৰ ক্ষেত্ৰত কি কৰিলে তেওঁলোকে এতিয়া কৈ আছে যে আনডিভাইডেড গোৱালপাৰা জনগোষ্ঠীখিনিক আমি ST কৰিম, আৰু তেতিয়াহ'লে সমগ্ৰ অসমৰ ST আমাৰ যে কোচাংচীসকল তেওঁলোকৰ কি হ'ব? এইবাৰ একৈভাৱে আপোনাৰ বিহাৰৰ যে জনগোষ্ঠীখিনি তেওঁলোকৰো STকৰণ দৰকাৰ আছে, আৰু বেংগলৰ ক্ষেত্ৰতো বিশেষ কৰি নশ শেখ যিটো আমাৰ মুছলিম মাইনৰিটি তেওঁলোকে অৰিজিনেলি কিন্তু কমতাপুৰী, তেওঁলোকেও ST দাবী কৰিছে। আৰু বেংগলৰ আমাৰ জনগোষ্ঠীখিনি SC হৈ আছে ঠিকে, কিন্তু SC হৈ থকা কৰাৰ ফলত STৰ বহুতবিলাক জনগোষ্ঠী আছে সংগঠন, তেওঁলোকৰ সুবিধাখিনি আদাৰ জনগোষ্ঠীৰ ওচৰত কি হ'ল চলি গৈ আছে। হয়, জীৱন সিঙৰ বিষয়ে আপোনালোকে কি ক'ব? জীৱন সিঙৰ বিষয়ে আমাৰ খোলাখুলি কথা, যিটো মানে পিষ্টক যিটো প্ৰচিডিউৰ আপোনালোকে জানে যে আলফাৰ এটা নিৰ্দিষ্ট প্ৰচিডিউৰত আগবাঢ়ি গৈছিলে। NDFBৰো একো প্ৰচিডিউৰ একটা কৰি পেলাই তেওঁলোকে আগুৱাই লৈ গৈছিলে, আৰু BLTৰো তেনেকুৱা হৈছিলে। জীৱন সিং বা কেএলৰ লগত যিটো পিষ্টক চলিছে এইটো আচলতে অনলি এটা মানে ৰং একটা চলিছে, কাৰণ আজিলৈকে যুদ্ধ বিৰতি ঘোষণা কৰা নহ'ল। অৰ্থাৎ আলোচনাৰ যে পৰিৱেশ তাকে আপোনাৰ তৈরি করা নহয়। হয়, আগন্তুক নির্বাচন আহি আছে, নির্বাচনত আপোনালোকে কি ধৰণে আপোনালোকে কোচ ৰাজবংশীয়ে কি পদক্ষেপ ল'ব? আগন্তুক নিৰ্বাচনত আমি ভাবিছোঁ কি, যদি আজি ভাৰত স্বাধীন হোৱাৰ পিছৰ দিন থেকে যত ৰাজনৈতিক দল আছে সব দলেতো আমাক মানে ফুটবলৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে। ইলেকশ্যনৰ সময়ত আমাক বহুত আশা আকাংক্ষা দিয়ে, তাৰপিছত পাহৰি যায়। তো এই কথাটা একটা বাস্তৱ অভিজ্ঞতা, আৰু এই অভিজ্ঞতাটা এবাৰ কাজত লগোৱাৰ কাৰণে এইবাৰ বেলেট পেপাৰৰ দ্বাৰা তেওঁলোকক একটা সঠিক লেচন শিকোৱা হ'ব, এইটো আমাৰ ডিচিশ্যন। হয়, এইবেলি আপোনালোকৰ কোন ৰাজ্যৰ পৰা ইয়াত মানুহ আহিছে? আসাম, বেংগল আৰু বিহাৰ, 3 ৰাজ্যৰ পৰাই ইয়াতে প্ৰতিনিধি আছে, আৰু আমাৰ 3 ৰাজ্যতে সংগঠন শুরু হয়ে গেছে। হয় হয়, ইতিমধ্যে গম পাইছোঁ যে আপোনালোকৰ কোচ ৰাজবংশী অট'নমাছ কাউন্সিল হিচাপে ইতিমধ্যে আপোনালোকক এখন কাউন্সিল দিছে, সেই ক্ষেত্ৰত আপোনালোকে সুখী নহয় নেকি? চাওক, কোচ ৰাজবংশী যিখন অট'নমাছ কাউন্সিল KSC যিখন দিছে, এইখন বাস্তৱে আমাৰ কেইখনমান ডিষ্ট্ৰিক্ট জনগোষ্ঠীখিনিৰ ভোটৰ আশাত তেওঁলোকে কাজটো কৰিছে। চাওক, ফাইনেন্সৰ ক্ষেত্ৰত চাওক, তাৰোপৰি এৰিয়া বাউণ্ডাৰী য'ত নাথাকে সেই তেনেকুৱা অট'নমাছ কাউন্সিলৰ কোনো মূল্য নাই। এটা জাষ্ট মানে ৰাজবংশী জনগোষ্ঠীখিনিৰ আনডিভাইডেড গোৱালপাৰাৰ ভোটটো তেওঁলোকক লাগে, আৰু ভোটটোৰ কাৰণে এইটো কৰিছে। তাৰপিছত দেখক যে একটা ফাণ্ডেৰ তেওঁ এলটমেণ্ট কৰিছিলে, সেই ফাণ্ডটোৰ ক্ষেত্ৰত ইউটিলাইজেশ্যনটো দেখকচোন, কিছু ইউটিলাইজেশ্যন হোৱা নাই। আৰু ইতিমধ্যে কি হ'ল, ইলেকশ্যনটো আহিয়ে গ'ল। ইলেকশ্যনৰ পিছত আৰু কি হয় তাৰ কোনো মানে নিশ্চয়তা নাই। তেতিয়াহ'লে এইখন KSC থাকি আমাৰ কিবা লাভ হ'ব জানো? এতিয়া আপোনালোকে এই আলোচনা চক্ৰদি চৰকাৰক কি আহ্বান জনাব বিচাৰে? আমি আহ্বান জনাব খুজিছোঁ কি, যে প্ৰথমতে জীৱন সিঙৰ লগত যিটো পিষ্টক, এই পিষ্টকটো লোকসভা ইলেকশ্যনৰ আগতেই তেওঁলোকে একটা সঠিক ফাইনেল একটা ডিচিশ্যন কৰক। দ্বিতীয় কথা,
অসম বেংগল বিহাৰ আমাৰ যিখিনি জনগোষ্ঠী আছে জনগোষ্ঠীসকলক তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, এই অৰ্থাৎ অষ্টম তফচিলত আমাৰ এই জনগোষ্ঠীটোক অন্তৰ্ভুক্ত কৰক। তাৰপিছত ভাষাৰ কথা আছে। ভাষাটো হ'ল কি আপোনাৰ কমতাপুৰ আৰু কোচৰাংচী এই দুইটা ভাষাৰ তেওঁলোকে একটা সিদ্ধান্ত লওক যে কোনটো ভাষা আমাৰ এই অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিব। এইটো হ'ল আমাৰ মেইন কথা। আৰু লাষ্টত কি হ'ল, এই যে আজি কেলৰ যিখিনি সদস্য আজি ধৰ চাৰেণ্ডাৰ কৰিবলৈ ওলাইছে তেওঁলোককতো একটা ৰিহেবিলিটেশ্যনৰ কথা আছে, তেওঁলোককতো চলিব পৰাৰ একটা ৰাস্তা দিব লাগে। এইটো তেওঁলোকে অতি শীঘ্ৰে কিছু একটা কৰক। এইটোৱেই আমাৰ আজিৰ এই মিটিঙৰ বাৰ্তা।